everyone, নমস্কাৰ কালাসন ছায়া এই চেনেলটোলৈ আপোনালোকক স্বাগতম। অইলি স্কিন থকা সকলে অইল কন্ট্ৰোল কৰিবলৈ মুখত কি প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে আজি কথা পাতিম। আজি মই আপোনালোকক দেখুৱাম কেইটামান একেবাৰে বেসিক প্ৰডাক্টস যোনবোৰ আমি সকলোৱে লগাও, যেনে ধৰক ফেস ওয়াশ, এক্সফোলিয়েটৰ, টোনাৰ, ময়শ্চাৰাইজাৰ, সানস্ক্ৰীন এনেকুৱা ধৰণৰ প্ৰডাক্ট। কিন্তু আজিৰ প্ৰডাক্টখিনি বিশেষকৈ অইলি স্কিন থকা সকলৰ কাৰণে, আৰু মই সেইকেইটা ব্ৰেণ্ডৰ প্ৰডাক্ট দেখুৱাম যোনকেইটা ব্ৰেণ্ড মই ইউজ কৰি আহিছোঁ আৰু মোৰ ভাল লাগিছে ইউজ কৰি। এই প্ৰডাক্টকেইটা মোৰ ভাল লাগিছে বুলি এই কাৰণে কৈছোঁ কাৰণ গৰম দিন হোৱাৰ লগে লগে মোৰ স্কিনখন অইলি হৈ যায় আৰু যাৰ ফলত মোৰ একনি, ব্লেক হেডছৰ প্ৰব্লেম দেখা দিছিলে। আৰু এই প্ৰডাক্টকেইটা লগোৱাৰ পিছত এই প্ৰব্লেমবিলাক বহুত কমি গৈছে। যিকেইটা প্ৰডাক্টৰ বিষয়ে মই ক'ম সেই প্ৰডাক্টকেইটা একদম সহজে এভেইলেবল, যিকোনো কসমেটিক ষ্ট'ৰতে আপুনি পাব, অনলাইনো পাব। আৰু লগতে এই প্ৰডাক্টখিনি অকল অইলি স্কিনৰ কাৰণে নহয়, কম্বিনেশ্যন স্কিন যিসকলৰ আছে যাৰ গৰম আহাৰ পিছতহে স্কিনখন অইলি হয় যেনেকৈ মোৰ, তো তেওঁলোকৰ কাৰণেও এই প্ৰডাক্টকেইটাই সিমানেই কাম দিব যিমান অইলি স্কিনৰ কাৰণে কাম দিব। সো আহক এই প্ৰডাক্টকেইটানো কি চাওঁ। ভিডিঅ'টোত মই প্ৰডাক্টকেইটা এনেকৈ দেখুৱাম যেনেকৈ মই মৰ্ণিং স্কিন কেয়াৰ ৰুটিনত প্ৰডাক্টকেইটা ইউজ কৰোঁ, মানে ষ্টাৰ্টিং ফ্ৰম ফেচ ৱাছ। ফেচ ৱাছৰ কাৰণে মই ইউজ কৰি আহিছোঁ ক্লিন এণ্ড ক্লিয়াৰৰ এইটো হৈছে অইল ফ্ৰী ফেচ ৱাছ। ক্লিন এণ্ড ক্লিয়াৰৰ আৰু এটা ফেচ ৱাছ পায় যোনটো ফোমিং ফেচ ৱাছ হয়, সেইটোৱেও অইল ক্লিন কৰাত, মুখখন মানে অইলিনেছটো নাইকিয়া কৰাত হেল্প কৰে। এইটো লগোৱাৰ আৰু এটা বেনিফিট হৈছে যে ই পিম্পলছ ক্লিয়াৰ কৰাটো সহায় কৰে। যেতিয়া মোৰ একনি হয় আৰু একনিৰ জেগাখিনি ৰেড হৈ থাকে আৰু পুষ্টেল হয়, কিন্তু এই ফেচ ৱাছটো যেতিয়া লগোৱাৰ পিছতেই সেই ৰেডনেছটো নাইকিয়া হৈ যায়, প্লাছ যোনটো পুষ্টেল আছে সেইটো ফ্লেট হৈ যায়, মানে বাম্পটো ফ্লেট হৈ যায়। আৰু মোৰ তাত যোনটো আছে এইটো 40 গ্ৰামৰ টিউব আৰু ইয়াৰ MRP হৈছে 70 ৰুপিজ। ফেচ ৱাছৰ পিছত মই মুখখন এক্সফোলিয়েট কৰোঁ আৰু তাৰ বাবে ইউজ কৰোঁ এভাৰইউথৰ এপ্ৰিকট স্ক্ৰাব। এই স্ক্ৰাবটো অইলি স্কিনত লগাবৰ বাবে খুব জেণ্টেল হয়। অইলি স্কিন বা একনি প্ৰ'ন স্কিন থকা সকলৰ বাবে এক্সফোলিয়েটৰ ইউজ কৰাটো অকণমান দিগদাৰ হয় কাৰণ একনি থাকে আৰু সেইখিনি এক্সফোলিয়েটৰ লাগিলে অলপ ডিষ্টাৰ্ব হ'ব পাৰে সেই এৰিয়াটো। কিন্তু এই যোনটো স্ক্ৰাব আছে ইয়াৰ যোনবোৰ এক্সফোলিয়েটৰ গুড়াবিলাক আছে খুব কম আছে, ইয়াত ক্ৰীম বেছিকৈ আছে, গুড়াবিলাক কমকৈ আছে, আৰু সেই যোনবোৰ এক্সফোলিয়েটৰ পাৰ্টিকলছ আছে সেইবোৰ খুব মিহি আৰু একনি প্ৰ'ন স্কিনত যদি লগায় তেতিয়াও স্কিনখন ডিষ্টাৰ্ব নহয়। সো এইটো আপুনি ব্যৱহাৰ কৰি চাব পাৰে। মোৰ তাত আছে এইটো 50 গ্ৰামৰ প্ৰডাক্ট আৰু ইয়াৰ MRP হৈছে 75 ৰুপিজ। নেক্সট মই মুখত লগাওঁ টোনাৰ, আৰু টোনাৰটোৰ কথা আপোনালোকক মই ক'বই নালাগে। যদি আপুনি ৰেগুলাৰ ভিউৱাৰ হয় মোৰ চেনেলৰ, জানেই চাগে যে মই সদায় বায়'টিকৰ এইটো কিউকাম্বাৰ টোনাৰটোৱে লগাওঁ। এই টোনাৰটো অল স্কিন টাইপৰ কাৰণে। টোনাৰবিলাকে সাধাৰণতে আমাৰ স্কিনখন ড্ৰাই কৰি পেলায়, কিন্তু এই টোনাৰটোত এষ্ট্ৰিনজেণ্টো নাই আৰু এলকহলো নাই, যাৰ কাৰণে স্কিনখন ড্ৰাই নকৰে, কিন্তু স্কিনখন ই অইল ফ্ৰী কৰি দিয়ে আৰু চাফা কৰি দিয়ে, ক্লিয়াৰ কৰি দিয়ে। চ' এই টোনাৰটো মই ঠাণ্ডা দিনতো লগাওঁ যেতিয়া মোৰ স্কিনখন খুব ড্ৰাই হৈ যায়, আৰু গৰম দিনত এতিয়াও লগাই আছোঁ যেতিয়া মোৰ স্কিনখন অইলি। ইয়াৰ MRP 175 for 120 ml of product। টোনাৰ লগোৱাৰ পিছতেই স্কিন মই ময়শ্চাৰাইজ কৰোঁ, আৰু ময়শ্চাৰাইজিঙৰ মোৰ দুটা ষ্টেপ। মই এটা চিৰাম লগাওঁ, ময়শ্চাৰাইজিং চিৰাম, আৰু তাৰপিছত এটা মই ক্ৰীম লগাওঁ। আৰু ময়শ্চাৰাইজিং চিৰাম হিচাপে মই আজি 1 বছৰমানৰ পৰা ইউজ কৰি আছোঁ হাইলুৰনিক এচিড চিৰাম। এইটো হৈছে লৰিয়েলৰ ৰিভাইটালিফ্ট হাইলুৰনিক এচিড চিৰাম। আমাৰ বেছিক স্কিন কেয়াৰ ৰুটিনত চিৰাম এটা লগোৱাটো অপশ্যনেল, মেণ্ডেটৰী নহয়। কোনোবাই লগাব বিচাৰিলে লগাব পাৰে, নহবা স্কিপ কৰিব পাৰে।
কোনো কথা নাই কিন্তু তথাপিও মই এই হাইলুৰনিক এসিড সিৰামটো আপোনালোকক ৰেকমেণ্ড কৰিম কাৰণ ই স্কিনখন বহুত সময়লৈকে হাইড্ৰেটেড কৰি ৰখাৰ লগতে আমাৰ স্কিনত কেতিয়াবা টেক্সচাৰ থাকে মানে গুটি গুটি থাকে বা ফাইন লাইনছ থাকে ৰিংকলছ থাকে কিন্তু হাইলুৰনিক এসিড বস্তুটো এনেকুৱা যি আমাৰ ৰিংকলছবোৰ স্মুথ কৰিব পাৰে বা টেক্সচাৰ থকা স্কিনখনো স্মুথ কৰিব পাৰে আৰু তাৰ ফলত কি হয় যে আপোনাৰ স্কিনত বয়সৰ চাপটো অলপ দেৰিকৈ পৰে এই প্ৰডাক্টটো ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল কিন্তু অইলি স্কিন থকা সকলেও এই প্ৰডাক্টটোৰ বেনিফিটটো ল'ব পাৰে কাৰণ ই স্কিনখন অইলি নকৰে নেক্সট দেখুৱাম এটা ময়শ্চাৰাইজাৰ যোনটো মই লগোৱা বেছি দিন হোৱা নাই এমাহমান হৈছে ইয়া কিন্তু এইটো মানে ৱাণ্ডাৰফুল প্ৰডাক্ট এইটো প'ণ্ডছৰ জেল ময়শ্চাৰাইজাৰ অইলি স্কিন থকা সকলে সদায় এটা জেল ময়শ্চাৰাইজাৰ লগাব লাগে নাইবা খুব থিন খুব বেছি পাতল লিকুইডি ময়শ্চাৰাইজাৰ লগাব লাগে আৰু এইটো এটা জেল কনসিস্টেন্সিৰ ময়শ্চাৰাইজাৰ মই আপোনাক খুলি পেলাই দেখুৱাই আছো সো এইটো মই অমেজিং ময়শ্চাৰাইজাৰ বুলি এই কাৰণে কৈছো কাৰণ মই মৰ্নিঙত লগাও মোৰ মৰ্নিং স্কিন কেয়াৰত এইটো প্ৰডাক্ট মই ইউজ কৰোঁ আৰু মই ইভিনিঙলৈকে আৰু বেলেগ একো ময়শ্চাৰাইজাৰ লগাব লগা নহয় মানে সন্ধিয়ালৈকে ৰাতি যেতিয়া মই ফেচ ৱাশ কৰোঁ তেতিয়ালৈকে এইটোৱে মোৰ গোটেই দিনটো ময়শ্চাৰাইজ কৰি ৰাখে আপুনি লগোৱাৰ অলপ সময়ৰ পিছতেই কমপ্লিটলি শুকাই যায় কিন্তু স্কিনখন বহুত সময়ৰ কাৰণে হাইড্ৰেটেড কৰি ৰাখে আৰু ইয়াৰ MRP হৈছে 149 ফৰ 73 গ্ৰাম অফ প্ৰডাক্টছ নেক্সট মই লগাওঁ ছানস্ক্ৰীন অইলি স্কিনৰ বাবে ছানস্ক্ৰীনৰ মই দুটা অপশ্যন দেখুৱাম এইটো হৈছে নিউট্ৰজেনৰ ড্ৰাই টাচ ছানস্ক্ৰীন উইথ SPF 50 আৰু এইটো বায়োটিকৰ ছানশ্বিল্ড মেট জেল অইলি স্কিনৰ কাৰণে এই দুটাই সুটেবল হ'ব কিন্তু কাৰোবাৰ যদি খুব বেছি অইলি স্কিন আছে তেওঁলোকে এইটোতকৈ এইটো বেছি প্ৰিফাৰ কৰিব পাৰে বায়োটিকৰ যোনটো ছানস্ক্ৰীন লোশ্যন এইটো লগোৱাৰ পিছত অলপ সময়ৰ কাৰণে আপোনাৰ স্কিনখন তিতা তিতা ভাৱ এটা লাগি থাকে কিন্তু এইটো লগোৱাৰ লগে লগে আপোনাৰ স্কিনখন ড্ৰাই ফিল হয় আৰু আটাইতকৈ ভাল কথা হৈছে যে দুইটা ছানস্ক্ৰীন ক্ৰীমতে SPF 50 থকাৰ লগতে UVA আৰু UVB প্ৰটেকশ্যন আছে কাৰণ UVA UVB এই দুইটা ছানৰে আমাৰ স্কিনৰ বহুত ডেমেজ কৰিব পাৰে আৰু আল্টিমেট স্কিন কেঞ্চাৰো কৰিব পাৰে গতিকে ছানস্ক্ৰীন কিনোতে চাব যাতে এই দুইটা ধৰণৰ বিৰ পৰা প্ৰটেকশ্যন সেই ছানস্ক্ৰীনটোত আছে নে নাই বায়োটিকৰ 50 ml টোৰ দাম হৈছে 295 আৰু নিউট্ৰজেনৰ 30 ml টোৰ দাম হৈছে 250 rupees আৰু মোৰ মৰ্নিং স্কিন কেয়াৰ ৰুটিনত ফাইনেলি ব্যৱহাৰ কৰোঁ এটা লিপ বামটো হ'ব লাগিব আপোনাৰ SPF থকা লিপ বাম মই লগাওঁ মেবলিনৰ বেবী লিপছ এণ্টিঅক্সিডেণ্ট বেৰী ইয়াৰ বাহিৰে আপোনাৰ লেকমিৰো আৰু হিমালয়াৰো আই গেছ SPF থকা লিপ বাম আছে গতিকে আপুনি লিপ বাম লগোৱাৰ ক্ষেত্ৰত মই এনেকুৱা নহয় যে এইটোৱে ৰেকমেণ্ড কৰোঁ এইটো মই ইউজ কৰোঁ কাৰণ এইটো ট্ৰান্সপাৰেণ্ট হয় ইয়াত বেলেগ কালাৰ নাথাকে গতিকে আপুনি যদি কালাৰ থকা কিবা বিচাৰে লিপ বাম বিচাৰে তেন্তে হিমালয়াত চাব পাৰে লেকমিত চাব পাৰে কিন্তু চাব যাতে এটলিষ্ট 20 মান SPF থাকে
এইকেইটা আছিলে অইলি স্কিনৰ বাবে মই ৰেকমেণ্ড কৰা প্ৰডাক্ট যি অইল কণ্ট্ৰোল কৰাত একনি কম কৰাত স্কিনখনৰ ডালনেছটো নাইকিয়া কৰাত আৰু স্কিন ব্ৰাইট কৰাত সহায় কৰিব এই ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্ট বক্সত জনাব আৰু আপুনি যদি এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ভিডিও আৰু চাব বিচাৰে হেতু প্লিজ কমেন্ট বক্সত মেনশন কৰিব নেক্সট ভিডিওটোৰ টপিকটো হ'ব যে অইলি স্কিন থকা সকলে ডে টু ডে মেকআপ কেনেকৈ কৰিব পাৰে যাতে তেওঁলোকৰ মেকআপটো লং লাষ্টিং হয় আৰু স্কিনখনো অইলি নেদেখায় I hope next video to আপোনালোকক আকৌ লগ পাম ভিডিওটোৰ তলত লাইক বাটনত ক্লিক কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলটোলে প্লিজ সাবস্ক্ৰাইব কৰিহে যাব সো আজিলৈ বাই